গাইজ ভক্তৰ আছে পাইছ ওলালং বহুত দিন পাছত ভালেকেইদিন ওলোৱা নাই তো আজি ওলালং ক'ত ক'ত যাম দেখাই থাকিম চাই থাকিব ফেৰি কৰিব যাই আছোঁ কৰি বাৰীত সোমাইছোঁ এইফালে বস্তু বিক্ৰী কৰি আছোঁ এইকেইদিন ওলোৱা নাছিলোঁ ফেৰীত তো ইয়াতে বহুত কিবা কিবি ল'ল দাদা ল'ল হা চেন নহয় এটা হেৰি লিকুইড হিন্দু আৰু ক'ত ক'ত যাম দেখাই থাকিম আপোনালোকক কেনেকুৱা পাইছে বস্তুবিলাক কেনেকুৱা পালি লৈ আছে ইয়াতে ভালেখিনি বিক্ৰী কৰিলোঁ অঁ এইবাৰ ওলাই যাম এইবাৰ বেলেগ একটা গলিত সোমাম তো চাই থাকিবি ক'ত যাম কি কৰিম দেখাই থাকিম ক'ত কি কেনেকৈ বিক্ৰী কৰোঁ কথাখিনি দেখাই থাকিম এইফালে নহয় ওই দিলে নিব বেলেগে দিলে আনব ওই যে আমার এখান বেলেগের পৰা আনছে আজকে ওই না নিব তলাবা কত কিবা লয় নাকি এইটা সাদা নয় এটা গলিত আজি ফাঁসো মালক না ভালে লাগছে কিন্তু বহুত আমি তো কিবা কিনবা লাগা হলে আমি বিজনেস যাব লাগে নহলে একা নাপাংকে আছে পিন কাটা তিন কাটা কিবা কিবি সব আছে অভিমানৰ বস্তু বিক্ৰী চলি আছে এইফালে লৈ আছে বহুতখিনি বেচালোঁ ইয়াতে ভালেখিনি বিক্ৰী কৰিলোঁ চ ওলাই যাম ইয়াৰ পৰা এতিয়া গলিত সোমাইছিলোঁ কৰে বাৰী না কি কৰি কি কৰি অঁ কিমান বিক্ৰী হ'ল তথাপিতো অনুমান কত 1000 বেছি না তো ইয়াতে সোমাইছিলোঁ বহুতখিনি বিক্ৰী কৰিলোঁ এতিয়া লাহে লাহে ওলাই যাম 2 ঘণ্টামান বিক্ৰী কৰিলোঁ ইয়াতে একটা গলিতে 1000 পাৰ হৈছে না ভালে হ'ল বিক্ৰী আজি এতিয়া যাই আছোঁ ভাল লাগছে না একটা গলিতে মোটামুটি এক জায়গাত গাড়ী ৰাখিছোঁ তাতে কাষ্টমাৰ আহি আছে বিক্ৰী মানে কৰি আছোঁ লৈ আছে তো 2 জায়গাত এনেকৈ বিক্ৰী কৰিলোঁ না মাত্ৰ দুটা জায়গাত গাড়ী ৰাখিছোঁ দুটা জায়গাতে মোটামুটি 2000 ওচৰা-ওচৰি বিক্ৰী কৰিলোঁ মোটামুটি না ভালে লাগছে তো বেছি টাইম বিক্ৰী নকৰোঁ ওলাই যাম আৰু আমি গমে পাই 2 ঘণ্টামানহে ফেৰি কৰোঁ তো এতিয়া ৰাস্তা ৰাস্তা যাই থাকোঁ যদি কোনোবা মানুহ পাওঁ বিক্ৰী কৰিম নহ'লে ডাইৰেক্ট ঘৰত ওলাই যাম নেকি ঘৰত যাই আছোঁ এইফালে ভণ্টি ওলাই কিবা লৈ বোলে হা বিয়া আহিল আৰু 18 তাৰিখে স্কুল ছুটি হৈছে আছে জলদি ল কই কেজি ল ল কি কি লবি আলু পিঁয়াজ বেঙেনা কবি নহৰু আৰু এইফালে বিলাহী তো বজাৰ হৈ গ'ল আমি ঘৰত যাই আছোঁ এতিয়া ৰাস্তা ব্লক হৈ আছে গাড়ী সোমোৱাৰ ৰাস্তা নাই তই কি কৰি আছা চাং জয়শ্ৰী আহি গাড়ী পাৰ্কিং কৰি থৈ দিলোঁ অলপ থাকি চাকি পালোঁ ঘৰ গাড়ী পাৰ্কিং কৰি থৈ দিলোঁ পাপা দুষ্ট নকৰিছ খালি বালাত খেলি আছা খুবেই ভাল লাগিছিল মাত্ৰ 2টা জাগাত বিক্ৰী কৰিলোঁ 2টা ষ্টপিজ তাতে মোটামুটি ভালেখিনি চেল হ'ল 2000ৰ ওপৰত বিক্ৰী কৰিলোঁ তো খুবেই ভাল লাগিল আজি বিক্ৰী কৰি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনে পালে জনাব আৰু নতুনকৈ আহিছে যদি লাইক কৰিব আৰু আগত যদি আপোনালোকে চাই আছে তো বহুত বহুত ধন্যবাদ